আপোনালোকৰ ভালে চাগে। আজি আকৌ এটা নতুন ৰেচিপি লৈ আহিলোঁ আপোনালোকৰ মাজলৈ। আজি মই বনাবলৈ লৈছোঁ ছাগলীৰ মাংস। তাৰ বাবে মই প্ৰয়োজনীয় বস্তুখিনি লৈ লৈছোঁ। এয়া মই লৈছোঁ এটা বিলাহী, কেইখিলামান তেজপাত, কেইটামান কেঁচা জলকীয়া, লগতে এটা গোটা পিঁয়াজ, কেইফুটামান নহৰু আৰু লৈছোঁ কেইটামান লং, লগতে ডালচেনি আৰু আদা এডোখৰ। আৰু এয়া 4টা পিঁয়াজ মিহিকৈ কাটি লৈছোঁ। এয়া লৈছোঁ 1 কিলো খাহী মাংস। বস্তুখিনি যোগাৰ কৰা হৈ গ'ল। আহক তেন্তে বনোৱা আৰম্ভ কৰোঁ। আদা, নহৰু, কেঁচা জলকীয়া আৰু এটা গোটা পিঁয়াজ মই এতিয়া পেষ্ট বনাই ল'ম। পেষ্টখিনি মই এইদৰে ব্যৱহাৰ কৰিম। এতিয়া মই ইয়াত দিছোঁ সোৱাদ অনুসৰি হালধি, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, গৰম মছলা পাউডাৰ আৰু এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম। মই ইয়াত নিমখ ব্যৱহাৰ কৰা নাই, নিমখখিনি পাছত ব্যৱহাৰ কৰিম। এতিয়া মই এইখিনি 10 মিনিটৰ বাবে মেৰিনেট হ'বলৈ থৈ দিম। ইতিমধ্যে মোৰ তেল গৰম হৈ গৈছে। তেজপাত কেইখিলা তেলত দি দিছোঁ। এতিয়া দিম কাটি ৰখা পিঁয়াজখিনি। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে মই ভালদৰে ভাজি ল'ম। মেৰিনেট কৰি ৰখা মাংসখিনি 10 মিনিট হৈ গ'ল। এইদৰে মেৰিনেট কৰি থ'লে খাবলৈ খুবেই সোৱাদ হয়। আপোনালোকেও কৰি চাবচোন। পিঁয়াজখিনি প্ৰায় ৰঙচুৱা হৈছে। এতিয়া মই ইয়াত দিম মাংসখিনি। এতিয়া এইদৰে ভালকৈ লৰাই ল'ম। এতিয়া মই ইয়াত দিছোঁ সোৱাদ অনুসৰি নিমখ। মই ঢাকনিখন মাৰি দিছোঁ। 5 মিনিটৰ পাছত ঢাকনখন উঠাই পুনৰ এবাৰ মাংসখিনি লৰাই দিছোঁ। আপোনালোকে মন কৰিছে চাগে মই এতিয়ালৈকে মাংসখিনিত পানী অকণো ব্যৱহাৰ কৰা নাই। এতিয়া আৰু 5 মিনিটৰ বাবে মই ঢাকনখন লগাই দিছোঁ। মাংসৰ পৰা ওলোৱা পানীখিনি ইতিমধ্যে প্ৰায় শুকাই গৈছে। এতিয়া মই ইয়াত দিম কাটি ৰখা আলুখিনি। আলুখিনি মই প্ৰায় 10 মিনিট পাছতহে দিছোঁ, কাৰণ একেলগে দিলে আলুখিনি ভাঙি যায় আৰু মাংসখিনি খাবলৈ সোৱাদ নাইকিয়া হৈ যায়। মই এতিয়া ইয়াত দিছোঁ গৰম পানী। আপোনালোকে পানীখিনি প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব। এতিয়া মই ঢাকন ব্যৱহাৰ নকৰোঁ। দেখিছেনে মাংসখিনি খুব ভালদৰে উতলিছে। তিনি 4 মিনিট মাংসখিনি উতলাৰ পাছত মই এতিয়া মাংসখিনি কুকাৰত ভৰাই দিম। লগত দিছোঁ গুড়ি কৰি লোৱা লং, ইলাচি, ডালচেনিৰ পাউডাৰ। ইয়াৰ সলনি আপোনালোকে মিট মছলাও ব্যৱহাৰ কৰিব পাৰে। ৰংটো ভাল হ'বৰ বাবে এচামুচ ৰেড চিলি পাউডাৰো দি দিছোঁ। যদি আপোনালোকে ৰেড চিলি পাউডাৰ খাই ভাল নাপায় তেনেহ'লে ইয়াত নিদিলেও হয়। সকলোখিনি ভালকৈ মিহলাই মই এতিয়া ঢাকনখন মাৰি দিছোঁ। মই এটা কথা পাহৰিছিলোঁৱে নহয়। মই যে দেখাইছিলোঁ আপোনালোকক পকা বিলাহীটো, সেই বিলাহীটো মই গ্ৰাইণ্ড কৰি কুকাৰত দি দিলোঁ। ভিডিঅ'টো কৰা নহ'ল, সেইবাবে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। এতিয়া সম্পূৰ্ণ হাই ফ্লেমত মই 5টা চিটি মাৰিবলৈ দিম।
কিছু সময় ঠাণ্ডা কৰাৰ পাছত মই ইয়াত ঢাকনখন খুলিছোঁ, দেখিছেনে কিমান সুন্দৰ হৈছে মাংসখিনি চাবলৈ। আৰু এয়া আমাৰ গৰম গৰম ছাগলী মাংস ৰেডি। ইমান ধুনীয়া গোন্ধ ওলাইছে, একেবাৰে খাওঁ খাওঁ লাগি গৈছে দেই। আশা কৰিছোঁ আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টো চাই ভাল পালে। এনেদৰে নতুন নতুন ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আমাৰ নতুন নতুন ভিডিঅ'বোৰৰ আপডেটসমূহ পাই থাকিবৰ বাবে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ তেন্তে, বাই। পুনৰ লগ পাম, বাই।